আজি যেহেতু দেওবাৰ মই ভন্টি আৰু সোনুমুনু অকমান ফুৰিবলৈ ওলালো। হেল্ল' এভৰিৱান, মই গুঞ্জন। আপোনালোকেতো জানে আজি দেওবাৰ, সেইকাৰণে মই আজি ফুৰিবলৈ আহিছো ৰঙাজান ইকো ৰিজৰ্টত। এই ৰিজৰ্টখন আছে গহপুৰৰ গমিৰ নামৰ ঠাইত। আপোনালোকে যদি গুগল মেপ মাৰি দিয়ে তেতিয়াহ'লে ৰঙাজান ইকো ৰিজৰ্ট বুলি, তেতিয়াহ'লে আপোনালোকে ইয়াত বৰ ধুনীয়াকে সহজতে আহিব পাৰিব। এই ৰিজৰ্টখনত নিৰ্মিত আছে এটা পুখুৰী, য'ত আপোনালোকে ধুনীয়াকে বটিং কৰিব পাৰিব। বটিং কৰিবৰ কাৰণে আমাৰ বৰ খেলি মেলি হ'ল, মানে যেতিয়া আমি আগলৈ দিছো তেতিয়া পাছলৈ গৈছে, পাছলৈ যাওঁতে আকৌ আগলৈ গৈছে। তেনেকে খেলি মেলি উঠিলো আৰু। গৈছে সাঁতুৰিব জনাৰ কাৰণে ইয়াত কোনো প্ৰব্লেম নাই, কিন্তু যোনে সাঁতুৰিব নাজানে তেওঁলোকৰ কাৰণে, যাতে ডুবি নাযায় তেওঁলোকৰ কাৰণে ইয়াত লাইফ জেকেটটো অফাৰ কৰে। কিন্তু লাইফ জেকেট কেইটা বৰ লেতেৰা কিন্তু দেই। আৰু বাচ্ছাই খেলিবৰ কাৰণে ইয়াত জঁপিয়াবৰ কাৰণে এনেকুৱা জাম্পিং কিবা এখন আছে, লগতে এনেকে দৌৰিলে চুচৰি যায় যে সেইখনো আছে, লগতে ঝুলনাৰ পৰা আৰম্ভ কৰি। পিছে ইয়াত কোনো সৰু পোৱালি নাই কাৰণে আমিয়ে ঝুলিছো আৰু। আমি ডাঙৰ হৈছো যদিও দিলটো আমি বাচ্ছা আহে না, সেইকাৰণে অকমান ওপৰৰ পৰা তেনেকে সৰুৰ ফিলটো ললো, কিন্তু মইহে তললে আহিব নোৱাৰিলো, মানে ওপৰতে লাগি ধৰিলো। ৱেইটে বেছি নে ডাঙৰে হলো নাজানো আৰু। ইয়াৰ কাষেদি এখন সৰুকে নদী এখন বৈ গৈছে, নাজানো কিহৰ নদী নে পথাৰৰে পানী যায়, কিন্তু জেগাটো বৰ ধুনীয়া লাগিলে। লগতে নানা ধৰণৰ চৰাই ওপৰেদি উৰি যায়, মানে একদম ইকো বাৰে ফ্ৰেণ্ডলি বুলি ক'ব পৰা যায়। আপোনালোকে বিচাৰিলে আহিব পাৰে। ইয়াৰ কোনো প্ৰমোচনেল ভিডিঅ' নহয়, জাষ্ট মোৰ ভাল লাগিলে কাৰণে আপোনালোকক ক'লো।